এজনী জগিব ন? কেইটা আছে মুঠতে? পাঁচটা আছে মুঠতে। নমস্কাৰ বন্ধুসকল, মই আজি এজন ব্যক্তিৰ ঘৰত উপস্থিত আছোঁ। তেওঁ অতি কম খৰচত এই গাহৰি পালন কৰি আছে। গাহৰিকেইটাক তেওঁ ঘৰতে দানা বনাই খুৱায় আৰু কচু, কলপচলা, তুঁহগুৰি এইবিলাক মিলাই খুৱায় তেওঁ দানা। তেওঁ কিনা দানা নোখুৱায়। আৰু কম খৰচতে গঁৰালটো যদি বনাই লয় তেতিয়া আৰু ভাল হ'ব। গাহৰিকেইটা ভাল হৈ থাকিব, চফা হৈ থাকিব। এতিয়া অলপ লেতেৰা হয় এনেকৈ। কিমান দিন হ'ল আপোনালোকৰ এইকেইটা? 10 মাহ, 9 মাহ। ইয়াৰ লগত 22,000।